বিভিন্ন প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজত অনুপ্ৰেৰণাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বয়স, ভিত্তি আৰু স্থিতি নিৰ্বিশেষে সকলোৰে বাবে ইণ্টেলিজেন্সৰ বক্তৃতাৰ গুৰুত্ব সকলোৰে বাবে গুৰুত্বপূৰ্ণ। আমি আমাৰ লক্ষ্যত উপনীত হোৱাৰ সংকল্প আৰু অনুপ্ৰেৰণা অবিহনে জীৱনত বেছি অৰ্জন কৰিব নোৱাৰোঁ। শিক্ষাৰ্থীসকলৰ বাবে শৈক্ষিক খণ্ডত বৰ্ধিত প্ৰতিযোগিতাৰ সৈতে মিলাবলৈ অনুপ্ৰেৰণা অত্যন্ত গুৰুত্বপূৰ্ণ। শিক্ষাৰ্থী জীৱনত শিশুৱে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হয়, যেনে বিষয় বাছনি, কেৰিয়াৰ, নিম্ন নম্বৰ ইত্যাদি। আৰু সেই মুহূৰ্তত শিক্ষাৰ্থীসকলৰ বাবে অনুপ্ৰেৰণামূলক ভাষণে তেওঁলোকক তেওঁলোকৰ ভিতৰলৈ ইতিবাচক দৃষ্টিভংগী অনাত সহায় কৰে আৰু লগতে ভৱিষ্যতে বিকাশত বিফলতা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। এক গৱেষণাত দেখা গৈছিল যে শিক্ষাৰ্থীসকলৰ বাবে আভ্যন্তৰীণ অনুপ্ৰেৰণাই তেওঁলোকক অধিক সফলতা প্ৰাপ্ত কৰাত সহায় কৰে। অনুপ্ৰাণিত হৈ থাকিবলৈ শিক্ষাৰ্থীসকলে তেওঁলোকৰ আৰামৰ ক্ষেত্ৰৰ পৰা ওলাই আহিব লাগিব। তেওঁলোকৰ ভুল বিফলতা স্বীকাৰ কৰিব লাগিব। ডাঙৰ সপোন দেখিবলৈ সাহস কৰিব লাগিব। নিজকে সীমিত নকৰিব আৰু কেতিয়াও ত্যাগ নকৰা পদ্ধতি অনুসৰণ কৰিব লাগিব, কিয়নো সফল আৰু অসফল লোকসকলৰ তেওঁলোকৰ সামৰ্থ্যত বিশেষ পাৰ্থক্য নাই। মুখ্য পাৰ্থক্যটো হ'ল তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাৰ আকাংক্ষা।